হেল্ল' বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। আপোনালোকৰ ফালে বতৰ কেনেকুৱা দেখিছেনে বাৰু? কিমান আন্ধাৰ কৰি আহিছে ৰাতিপুৱাই, এয়া বতাহ বৰষুণ। মই ভাবিছিলোঁ আজি ৰাতিপুৱাই কাপোৰ টানিম বুলি, তাকে টানিম বুলি ভাবি সোনকালে উঠিলোঁ। পুৱাতে উঠি এতিয়ানো কিনো হ'ব, এয়া দেখিছেনে বতাহ বৰষুণ আহিছে, কিমান আন্ধাৰ হয়। আপোনালোকৰ ফালে বতৰ কেনেকুৱা? আমাৰ ইয়াত বতৰ এয়া গতি, কেতিয়া সলনি হ'ব কাপোৰ কানিয়ে শুকুৱাবলৈ পৰা নাই। কালি অকণমান ৰ'দ দিছিল, কিন্তু আজি আকৌ ইয়াত দেখিছেনে আহিলেই। এয়া বৰষুণ দিলে এতিয়া ডাঙৰকৈ, অথনিৰ পৰা বৰষুণ আহি আছিল, এতিয়া ইয়াত দিলে। এতিয়া বাজিছে ৰাতিপুৱা 9টা। মই 9টা বজাত এয়া কাপোৰখন টানিবলৈ আৰম্ভ কৰিছোঁ, কিয়নো বৰষুণ এৰাৰ পাছত ৰ'দ ওলাল, সেইকাৰণে মই কাপোৰখন টানিবলৈ আৰম্ভ কৰিলোঁ। মই এতিয়া টানিলোঁ আধাখিনি টানি হোৱাৰ পিছত আপোনালোকক অকণমান দেখাইছোঁ। মই এয়া কাপোৰখন এয়া কাপোৰ টানিছোঁ 12খন। আমাৰ ইয়াত তিৱা বুকুত মাৰা আৰু কঁকালত মাৰা মানে ফাচকাই আৰু নাৰা, সেয়া লগাইছিলোঁ 12খন, টানি হৈ গ'ল বাৰু এতিয়া। তো মোৰ আজি এই ভিডিঅ'টো যদি চাই ভাল লাগিছে, প্লিজ লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।